নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আৰু আজিৰ ভিডিঅ'টো মই দুপৰীয়াৰ পৰা আৰম্ভ কৰিছোঁ, মানে এতিয়া দুপৰীয়া ভাতৰ লগত খাবলৈ কিবা এটা বনাম ভাবিলোঁ, সেইটোকে আপোনালোকক দেখুৱাওঁ। কালি বজাৰৰ পৰা এটা ডাঙৰ মাছৰ মূৰ অনা হৈছিলে, মানে কাটি দিবলৈ কৈছিলোঁ, কিন্তু জানো কি হ'ল, গোটাকৈ গুচি আহিলে। আৰু ঘৰতো কাটিবলৈ বহুত চেষ্টা কৰিলোঁ, কিন্তু মাছৰ মূৰটো বহুত ডাঙৰ, সেইকাৰণে কাটিব নোৱাৰিলোঁ। ভাবিলোঁ আজি দালিৰ লগত মুড়ি ঘণ্টৰ নিচিনাকৈ বনাই দিওঁ, তাকে আপোনালোকক দেখুৱাওঁচোন বলক। এয়া মই মগু দাইল তিয়াই থৈছিলোঁ, লগতে কেইটামান ৰহৰ দাইলো আছে, একেলগে মিক্স কৰি অনা দাইল হয়, সেইকাৰণে এনেকৈ তিয়াই থৈছিলোঁ। এইখিনি এতিয়া গেছত পাতি দিম বইল হ'বৰ কাৰণে। এইফালৰ গেছটোতে পাতি দিওঁ, তেতিয়া এইফালে মাছটো ৰেডি কৰিব পাৰিম। এখন কেৰাহীও পাতি দিম। কেৰাহীখন গৰম হৈছে, এতিয়া অকণমান মিঠাতেল দি দিম। তেলখিনি গৰম হৈ আহিছে, ইয়াতে মই এতিয়া পিঁয়াজ, আদা, নহৰু পেষ্ট এটা বনাই থৈছিলোঁ, এইখিনি দি দিম। লগতে দি দিছোঁ দুটা জলকীয়া ফালি দিছোঁ। আপোনালোকে জ্বলা বেছি খালে জলকীয়া বেছি দিব, আৰু জ্বলা যদি নাখায় জলকীয়া নিদিব। এইখিনি ভালকৈ এতিয়া ভাজি ল'ম ৰঙা হোৱালৈকে। এই দাইলৰ ওপৰত বগা বগা ফেন হৈ আহিছে, এইখিনি এতিয়া কাঢ়ি দিম। আধা চামুচমান নিমখ দিম, পিছত যদি কমে আকৌ দিম। অকণমান দিম হালধি। মাছৰ মূৰটো চাওকচোন কিমান ডাঙৰ, কিন্তু এইটো কচ মাছৰ মূৰ হয়, আৰু কিবা নাম আছে যদি নাজানো বাৰু কি বুলি কয় এইটো মাছ, কিন্তু এইটো মাছত বহুত বেছি তেল থাকে, সেইকাৰণে হেল্থৰ কাৰণে ইমান ভাল নহয়, কিন্তু কেতিয়াবা মুখৰ টেষ্টৰ কাৰণে খাব লগা হৈ যায়, তো বেছিকৈ নাখাওঁ এইটো মাছ, কেতিয়াবা খাওঁ আৰু। আমাৰ পিঁয়াজখিনি ভাজ খাইছে, এতিয়া তাতে দি দিম সৰু সৰুকৈ কাটি থৈছোঁ দুটা বিলাহী, এইকেইটা দি দিম। আৰু এইখিনি এতিয়া অকণমান সময়ৰ কাৰণে গেছটো কমাই ঢাকি দিম। নিদিওঁ, ইয়াতে আধা চামুচ অকণমান জিৰা লৈছোঁ, অকণমান ধনিয়া, এইখিনি দি দিম, আৰু অকণমান পানী দি দিম। গেছটো বঢ়াই লৰাই দিম। মূৰটো ইয়াতে দি দিম। বেলেগ মাছ হোৱা হ'লে মই ফ্ৰাই কৰি ল'লোহেঁতেন, কিন্তু এইটো তেল থকা মাছ যিহেতু ফ্ৰাই নকৰোঁ, এনেকৈয়ে দি দিম গোটাকৈ। অলপ বেছি দেৰি সিজাব লাগিব, তেতিয়া ভাজি সিজি যাব। আৰু এডোখৰ মাছো আছিলে, এডোখৰ দি দিওঁ। গেছটো বঢ়াই দিছোঁ আৰু ঢাকি দিম। এবাৰ এতিয়া এখন ঢাকনখন দাঙি চাম কি হৈছে। মাছটো সিজিছে আৰু সিজিছে ন, বহুতখিনি সিজিলে। এতিয়া চামুচে এনেকৈ কৰি দিওঁতে অলপ দেখিছে ন ভাগি গৈছে। এতিয়া মই দালিখিনি ইয়াতে দি দিম। দালিখিনি দি দিলোঁ। এতিয়া গেছটো কম কৰি পেলি এইফালৰ গেছটোলৈ মই পাতি দিম, আৰু ইয়াতে বনাম শাকৰ ভাজিখিনি যে বনাম কৈছিলোঁ, সেইখিনি বনাম। একেবাৰে সাধাৰণভাৱে শাকৰ ভাজিখিনি বনাইছোঁ। ইয়াতে মই পিঁয়াজ নাই দিয়া, নহৰু দিছোঁ আৰু পাঁচফোৰণ অলপ দিছোঁ, আৰু ইয়াতে ঢেকীয়া শাক আৰু ৰঙালাওৰ আগ কেইডালমান আছে।
কম কৰি একেবাৰে ঢাকি থৈ দিম। আৰু এইফালে হৈ আছে মাছখিনি হৈ আছে, মই হ'লে আপোনালোকক দেখুৱাম। প্ৰায় 20 মিনিট মানে হ'ল, সেইকাৰণে মই গেছৰ সেইটো বদলাই দিলোঁ যাতে আপোনালোকক দেখুৱাবলৈ মোৰ সুবিধা হয়। আৰু মাছৰ মূৰটো পূৰা ভাগি গ'ল ভালকৈ, দেখিছে। আৰু এতিয়া মই গেছটো অফ কৰি দিম। আৰু এইফালে শাকখিনি হৈ আছে, হোৱা নাই এতিয়াও। আৰু এইফালে এতিয়া ভাত পাতিম, এইখিনিয়ে নেদেখুৱাওঁ একেবাৰে, ভাত খোৱা টাইমত লগ পাম আপোনালোকক। পাকঘৰৰ পৰা ওলাই চিধা ফেনৰ তলত ৰৈছোঁহি, কাৰণ ইমান বেছি গৰম আৰু পাকঘৰটো আৰু গৰম লাগে। সেইকাৰণে মই মাছৰ মানে মূৰটো আৰু শাকখিনি বনালোঁ। এতিয়া ভণ্টিক কৈছোঁ যে ভাতটো পাতি দে, তাই ভাতটো বনালে আমি ভাত খাম। আৰু চুলিখিনিও দেখিছে নহয়, আহি চিধা খুলিছোঁ। বেছি দেৰি বান্ধি থ'লে আজিকালি বিৰাট মূৰৰ বিষ হয়, কি হৈছে নাজানো, এইটো নতুনকৈ লাগিছে আকৌ, চুলি বান্ধি থ'ব নোৱাৰোঁ। সেইকাৰণে গেলা গৰমতো চুলি খুলি থাকিবলগীয়া হয়। তো ভাতটো হ'লে আমি ভাতটো খাম আৰু মই দেখুৱাম কি খাওঁ। ভাত হৈ গ'ল, সেইকাৰণে এতিয়া খাবৰ কাৰণে উলিয়াইছোঁ। আৰু এইখিনি মই এতিয়া এটা বলত উলিয়াই ল'ম। তাৰপিছত সৰু সৰুকৈ ভাগি গ'ল। ভাত বাঢ়ি লৈছোঁ, এতিয়া খাই লওঁ। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। ৰেচিপিটো কেনেকুৱা লাগিলে এটা কমেণ্ট কৰি জনাব। আৰু যিসকলে আজি প্ৰথমবাৰৰ কাৰণে চাইছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।